ফাইনালি দেখিছে ফাইনালি বনাই হৈ গ'ল এতিয়া খোৱাৰহে মানে অলপ শক্তি লাগে কাৰণ ঘৰত থাকিলে এইটোৱেই সুবিধা হয় কাৰণ স্পেচিয়েল বনাই খাব পোৱা যায় আজি ভাবিলোঁ ভিডিঅ'টো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰোঁ কাৰণ ৰাতিপুৱাৰ পৰানো মই কি কৰোঁ আপোনালোকক তাতে দেখাম সেই গাইজ ৱেলকাম টু দি ভিডিঅ' বলক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ কাৰণ মই এতিয়া ৰাতিপুৱা মোৰ এগিলাচ গৰম পানীৰে মোৰ দিনটো আৰম্ভ হয় আপোনালোকে চাই থাকিব ভিডিঅ'টো আৰু বহুত কাম আছে মই ৰাতিপুৱাৰ পৰা বহুত কাম কৰিব লগা হয় 6টা বজাত এইকাৰণে উঠিব লগা হৈছে মোৰ ৰাতিপুৱা কাৰণ ল'ৰাটোক মোৰ স্কুল নিব লাগে কাৰণ ল'ৰাটো স্কুল নিবৰ কাৰণে সোনকালে উঠিব লগা হয় ৰাতিপুৱা সোনকালে উঠিছে মাক বাপেকে কিন্তু ল'ৰা চাওকচোন কি কৰি ফুৰিছে এইটো চাওক তাক সোনকালে উঠিব লাগে নাই তাক ভৰিয়ে ধুবলৈও পঠিয়াব নোৱাৰি কাপোৰ পিন্ধ বুলিবলৈও নিপিঠে মানে যিমান লেট হ'লেও তাৰ কাৰণে মানে সদায় সময় মানে মূল্য বুজি নাপায় আমি দেৰি হৈছে বুলি খৰখাত কৰি থাকিবি সি গৈ পিনি কিবা এটা কৰি থাকিব ভিতৰত গৈ পিনি সেইফালে কিবা এটা কাপোৰ পিন্ধি বুলি ক'লে নিপিন্ধে থিয় হৈ থাকিব কিবা খেলি থাকিব কাৰণ আমি দেৰি হৈছে বুলি জঁপিয়াই থাকিম সোনকাল কৰি থাকিম তাৰ মানে টাইমৰ কোনো হেৰি নাই ভেলু নাই মানে সি সদায় কি বুলি নাভাবে নাজানো আৰু দাঁত বাৰ কৈছে গেলা মানে গেলা গেলা আৰু এফালে গেলি গেলা গেলি দাঁত ব্ৰাছ কৰি আছে আমিতো গাও ধুলোঁ ৰাতিপুৱা গা ধুলোঁ গৰম পানী খালোঁ এতিয়া দিনটো আৰম্ভ হ'ল কিন্তু খোৱা নামত কিন্তু গৰম পানী গিলাচৰ পৰাই দিনটো আৰম্ভ হয় আৰু কি খাম নাজানো মই দিনটো আপোনালোকক এটা কথা কওঁ মই বহুত সৰু ল'ৰা ছোৱালী ৰাতিপুৱা ভাত খাই নাযায় কিন্তু আমাৰ পোৱালীয়ে সদায় ভাত খাই যায় ৰাতিপুৱা সদায় ভাত খাই যোৱা না সদায় ভাত খাই যায় সেইটো কাৰণে ভাল লাগে ৰাতিপুৱা ইমান ধুনীয়াকৈ ভাতকেইটা খাই যায় কাৰণ ৰাতিপুৱা ভাত খাবলৈ অসুবিধা হয় ডাঙৰ মানে ভাত খাব নোৱাৰে ৰাতিপুৱা কিন্তু ভাতকেইটা সদায় খাই যায় নহ'লে ৰাতিপুৱা যে সদায় ভাতকেইটা খাই নাযায় মানে ল'ৰাটোক নৰমকৈ খীৰাই যায় গম পাইছে সেইটো কাৰণে সকলোকে কৈছোঁ সৰু ল'ৰা ছোৱালী যে সকলোকে ভাতকেইটামান চাই পঠাব স্কুললৈ কাৰণ স্কুলত সোনকালে যোৱা হয়তো আকৌ টিফিনটো দেৰিকৈ খোৱা হয় 11টামান বজাত আৰু 11টা মানে 10টা বজাত টিফিন খোৱা হয় তেতিয়া এই আমাৰ ভাতকেইটা সদায় খাই যায় এতিয়া ভাতকেইটা খাই পিনি আৰু ভাত খাইছে নহয় ভাত খাই ধুনীয়াকৈ স্কুল যাব এতিয়া আৰু মাকৰ কাম এইটোৱেই মাকৰ কাম এটাই হৈছে ৰাতিপুৱা টিফিন বনোৱা পুতেকলৈ আৰু ভাত বনোৱা আৰু ল'ৰাটো স্কুলৰ পৰা অনা মোৰ দায়িত্ব হৈছে ৰাতিপুৱা ল'ৰাটোক ভৰি হাতটো নিজেই ধুৱে আৰু ভৰি হাত ধোৱাৰ পিছত তাক কি বুলি কয় ভাতকেইটা খোৱাৰ পিছত বেগত কিতাপ চিতাপ ভৰাই পেলাই কিতাপ আকৌ মই নিজে ভৰালে নহ'ব তাই কিতাপ নিজে চাব লাগিব কাৰণ সি নিজৰ ষ্টাইলত ভৰাই নিয়ে আৰু স্কুলত থৈ অহা দায়িত্বলৈকে মোৰ আৰু অনা দায়িত্ব মাকৰ আমাৰ এনেকৈ আৰু দুয়োটাই চলি আছে ল'ৰাটো অনা নিয়া কৰি কাৰণ এটা ল'ৰা দুটা মানুহ আছে যেতিয়া দুয়োটাই চাব লাগিব ন সেইটো কাৰণে আপোনালোকে অৱহেলা নকৰিব সকলোৱে চাব ল'ৰাটো টিফিন আৰু পানী বটল ৰেডি এইকেইটা যদি থাকি যায় ল'ৰাও স্কুল নাযাব তাৰ মানে এইকেইটাৰ ওপৰত মানে বহুত চকুৰ আগতীয়াকৈ চাই ল'ব বেগটো পিঠাৰ আগত চাব কি টিফিনটো আৰু পানী বটলটো দিয়া হ'লনে এইকেইটা যদি থাকি যায় সেই চাওক ভাত চাওক ভাত খাই শেষ কৰি দিলে ভাত খালে মোৰ দেহাটো ভাত খা ধুনীয়াকৈ এতিয়া স্কুল যাব ন দেহা জোতাযোৰ পিন্ধি স্কুল যাব हो गया अभी क्या करना है जूता पहनना है जूता पहनो दिखाओ जूता कैसे पहनना है कहाँ से कहाँ गया क्या हो रहा है हाँ कुछ नहीं गुड जूता ऐसे पहनना है ना देखो दूसरा देखो दूसरा क्या करना है दूसरा ऐसे ना इस वाला अभी क्या करना है जूता पहनने के बाद हाँ किताब क्या करना है जूता क्या किताब भरना है क्या बोलो कल जो आज किया है ना ये क्या है ये अम्ब्रेला है क्या ये अम्ब्रेला है ये वही अच्छा नहीं है ये टेबल का हालत क्या है ये टेबल ऐसे रखना है क्या ये क्या है ये बंदूक आपको दुश्मन आ जाएगा ना अपन ये किताब हाँ ये है किताब और ये है बुक्स की किताब है ना तो और ज्यामिति बॉक्स कहाँ ज्यामिति बॉक्स इधर है पैसा दूंगा आज 20 रुपया 20 रुपया नहीं है 500 यूनिफॉर्म का फीस देना है आज हाँ 500
अंजी आज यूनिफॉर्म का फीस देना है 500। रबर कहाँ गया? रबर ये क्या है? पेंसिल है। पेंसिल है और बहुत सारा पेंसिल है। बहुत सारे पेंसिल है। रबर किधर है? ये रबर है। चक्का रबर है। हाँ? एक चक्का भी रबर है। चक्का भी रबर है। हाँ। अच्छा। चक्का रबर बक्स वहाँ पे है। वहाँ पे है। हाँ, अभी नहीं लेके जाऊंगा। अभी नहीं लेके जाएगा। वो जब खत्म होगी ना हाँ। तब लेके जाऊंगा। अच्छा। पानी बोतल भरेंगे कहाँ पे? यहाँ पे। अच्छा हो गया। रेडी? आप कहाँ जाएगा? स्कूल जाएगा। अच्छा। मेरा बेटा नाम लिख रहा है खुद का। देखो है मेरा बेटा नाम लिख रहा है जिनोय सेनापति। अच्छा है, बहुत अच्छा है। अभी सब कुछ हो गया। এতিয়া সব হ'ল কাম চাম কৰি এতিয়া ল'ৰাটো স্কুল থ'বগৈ লাগিব, কাৰণ এতিয়া আমি 7:40 মানত স্কুল যাওঁ। 7:40 স্কুল গৈ তাক থৈ মেলি বাকীখিনি আমি কাম কৰোঁ দিনটো। আৰু কি এয়া 11টা বজাত স্কুল ছুটি দিব। এতিয়া এইখিনি কাম আমি কৰি আছোঁ। আপোনালোক খালি ভিডিঅ'টো শেষলৈকে চাই থাকিব, চব গম পাই যাব। বৰ্তমান আহি গ'লোঁ স্কুলত ইয়াত থ'বৰ কাৰণে। স্কুলখন ওচৰতে আহে, 100 মিটাৰমান দূৰত্ব হয়। স্কুলত থ'ব আহিব। স্কুলখন ওচৰ এইখন। যোৱা ল'ৰাটো স্কুলত থৈ আহিলোগৈ, কাৰণ ল'ৰাটো স্কুলত থৈ অহাৰ পিছতহে আমি বেলেগ কামত ধৰোঁ। কাৰণ ল'ৰাটো স্কুলত থৈ অহাৰ পিছত অলপ ফ্ৰী যেন লাগে, সেইটো কাৰণে তাক স্কুলত থৈ নহালৈকে অলপ জটিল হৈ থাকে, কাৰণ সি ঘৰত থাকিলে কামো ইমান এটা কৰিব নোৱাৰি। চাহ কাপ বনোৱা। এতিয়া বৰ্তমান চাহেৰে দিনটো আৰম্ভ কৰি দিওঁ, চাহৰ পৰা আৰম্ভ কৰি দিওঁ। চাহ খোৱাৰ পিছত ভাত খাম, ৰুটি খাম। আজি দিনটো ঘৰতে আছে, বাপৰে কি খাম কি কৰিম ক'ব নোৱাৰোঁ। চাহ বনোৱা। অৰ্ডাৰ দি দিছোঁ, আহি যাব এতিয়া। চাহ হৈছে ৰেডি, চাহ আহি গ'ল আমাৰ চাহৰ। এতিয়া চাহ খাম, চাহ খোৱাৰ পিছৰ পৰা এতিয়া দিনটো আৰম্ভ কৰিম আৰু। মোৰ এতিয়া আজিকালি সোনকালে উঠি কিবা নাখালে ভোক লাগি থাকে, সেইটো কাৰণে ৰাতিপুৱা চাহ খাওঁ। চাহ খোৱাৰ পিছত ভাত ৰুটি যি খাই থাকিম আৰু। এতিয়া দিনটো হৈ থাকিব আৰু কিবাকিবি। এতিয়া যাত্ৰা হৈছে, হৈ গ'ল ৰক্ষা নাই আৰু। দিনটো খাই থাকিম, শুই থাকিম আৰু কি কৰি থাকিব লাগিব। আকৌ উঠিব লাগে, আকৌ খাব লাগে। আমাৰ এইফালে ৰান্ধনি বনাই থাকে, খাই থাকে। ৰান্ধনি নহ'লে ময়ো কৰি থাকোঁ। এতিয়া ল'ৰাক স্কুলত পঠাই ল'লোঁ, আমাক এতিয়া কোনে পায়। এতিয়া আমি খোৱাত জুই দিব লাগে। ল'ৰাটো আকৌ 11টা বজাত নিবগৈ লাগিব, সি থাকিলে চব শেষ বন্ধ কৰি দিব। এতিয়া চাহকাপ খাই লওঁ। এতিয়া বাজিছে 10টা, ৰাতিপুৱা 10টা। ৰাতিপুৱা 10টা বজাতো সকলো ভোক লাগেই। এতিয়া মই পাকঘৰলৈ আহিছোঁ। পাকঘৰলৈ এতিয়া একো খোৱা নাই, কাম দেখিছোঁ মই। এইফালে চাওক, কেইটামান আটাল গুৰি পৰি আছে, এইফালে বেলি আছে। এটা হৈছিল, এইকেইটা হ'ল। এতিয়া কেৰাহীখন পাতি আছে, দায়িত্বটো মোৰ। এতিয়া মই এইখিনি কেৰাহীখন এওঁ বেলি দিছে, মই পুৰিব লাগিব। তেতিয়াহে খাবলৈ মোৰ দিগদাৰ আছে। মই শিকাইছোঁ দেই, মই শিকাইছোঁ। এইবোৰ কেনেকৈ বেলে, কেনেকৈ মাৰে, গোটেইবোৰ মই শিকাইছোঁ। মই গুৰু শিক্ষক। এয়া ফাইনেলি হৈ গ'ল। এয়া দেখিছে চাওক। আমি তলতে খাওঁ দেই, মই তলত খাই বহুত ভাল পাওঁ। তলত খাই কমফৰ্টেবল লাগে। দুইটাই বহি লৈছোঁ, খাইছোঁ। এইফালে খাইছে, মই খাইছোঁ। এতিয়া খাই বৈ আকৌ ল'ৰা স্কুল আনিবগৈ লাগিব, স্কুলৰ পৰা ছুটি দিব হ'ল। পৰাপত খাই দিছোঁ। দিনটো আজি কণ্টিনিউ এনেকৈ চলি থাকিব আৰু। চাই থাকিব ভিডিঅ'টো শেষলৈকে। স্কুলৰ পৰা আহিছানে? কি পাৰিছ? স্কুলত কি পঢ়ালে? জঁপিয়াই আহিছে। চালেহে উতলাব। এই তোমাৰখনো আজি মিছে খুব পিটিলে বুলি কৈছে, তোমাৰখনো আজি মিছে খুব পিটিলে বুলি কৈছে। কেলে? চা মুখখন চা, দেখাই দিছোঁ। তোমাক আজি মিছে খুব পিটিলে বুলি কৈছে।
আমাৰ দাহাই স্কুলৰ পৰা আহিলোঁ কৈ দে স্কুলৰ পৰা আহিলোঁ কৈ দে স্কুলৰ পৰা আহিলোঁ আজি কি পঢ়ালে কৈ দেচোন আজি হে ইংলিছ আৰু মেথছ ইংলিছ আৰু মেথছ পঢ়ালে আৰু একো নপঢ়ালে আৰু তুমি মিছক পইচা দিলাগে না দিলোঁ দিলা মিছে কি বুলি কৈছে একো কোৱা নাই যোনে যোনে পইচা দিছে দেৱী গৈছে আচ্ছা তুমি পইচা দি দিলা ঠিক আছে যোৱা এতিয়া কাপোৰ কানি খুলি লোৱা বাই বাই হাততে মোনাত লৈ ওলালোঁ কাৰণ বজাৰ কৰিবলৈ কাৰণ আমাৰ সপ্তাহী বজাৰ হৈ থাকে বুধবাৰ কিন্তু উঠনিৰ পৰা যাম বুলি ভাবিছোঁ ল'ৰাটোৰ পৰা যাব পৰা নাছিলোঁ কাৰণ ল'ৰাটো শুই আছে মানে ল'ৰাটো শুৱা নাছিলে সি থাকিলে মানে যাব নোৱাৰে আপুনি তাকে সি লাগ লৈ যাবই লাগিব সেইটো কাৰণে তাক শুৱাই লৈ পিনে বজাৰলৈ ওলাইছোঁ দেখিছে বজাৰৰ পৰা এক মোনা পাচলি লৈ বজাৰ কৰে এনেকুৱা বলক এইকেইটা হৈছে কবি মানে খোপা বান্ধি থোৱা কবি আপুনি ঘৰত খুলি চালে খোপাটো তাৰ ভিতৰত ওলাই কবি অকণমান কিন্তু ৱেট ভাগেই ল'ব সিহঁতি বজাৰৰ পৰা আহিলোঁগৈ বজাৰৰ পৰা মানে এই কবি আনিলোঁ দেখিছে কবি আৰু এইফালে সৰিয়হ শাক এইফালে বেঙেনা আৰু এইফালে ধনিয়া এইফালে আদা আৰু এইফালে বিলাহী আৰু এইফালে কি বুলি কয় এইটো কিবা এটা হয় আৰু দিয়ক এইফালে কচু এইখিনি বজাৰ কৰিলোঁ মানে বজাৰত মানে শাক পাচলিৰ দাম ইমানেই হৈছে মানে কি যে এইখিনি বস্তুতে মানে 400মান টকা গৈছে 400মান টকা গৈছে আৰু বাকীখিনিতো কিনিবই নোৱাৰি ওলকবি এইফালে ফুলকবি এইবিলাক কিনিবই নোৱাৰি বহুত দাম ঠিক আছে মই বজাৰৰ পৰা এইখিনি বস্তু আনিলোঁ আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে লাইক আৰু কমেণ্ট কৰিব আৰু যিমান পাৰে নতুন ব্যক্তি যদি আহিছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলৈ ভিডিঅ'টো সমাপ্ত কৰিছোঁ বাই বাই